নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি নতুন এটা বিষয়ৰ ওপৰত ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈকে চাবচোন। যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এই ভিডিঅ'টো আমাৰ ঘৰৰ যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া ফাউণ্ডেশ্যনটোৰ তলত যিখিনি মাটি ভৰাব লাগে, আমি গাঁৱলীয়া ভাষাত ভেটি বুলি কওঁ, সেই ভেটিত মাটি ভৰাই সৰ্বসাধাৰণতে মানুহে ট্ৰেক্টৰ, জেচিবি বা মানুহ লগ লাগি এনে পাচিৰে কঢ়িয়ায়। কিন্তু আমি এটা নতুন পদ্ধতিত মাটি ভৰাইছিলোঁ। সেইটো হয়তো বহুতৰ জ্ঞাত, কিন্তু কিছুমান মানুহে এতিয়াও এই বিষয়টোৰ ওপৰত একো জনা নাই। গতিকে এনেকুৱা পদ্ধতিত যদি আপোনালোকে ঘৰৰ ভেটিত মাটি ভৰাই তেতিয়া বহুত কম খৰচতে কৰিব পাৰি। গতিকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাই থাকক, নিশ্চয় বুজি পাব। এই যিডাল মাটি আৰু পানী আহি আছে, এই পাইপডাল আমাৰ বাৰীৰ পিছফালৰ পৰা অনা হৈছে মেচিনৰ দ্বাৰা, আৰু এইডাল আপোনাৰ ভেটিৰ পৰা বাহিৰলৈ পেলাই দিয়া হৈছে পানীখিনি। ইয়াত বালিখিনি জমা হৈ যায় আৰু পানীখিনি এডাল পাইপেৰে আউট কৰি দিয়া হয়। এই ছিষ্টেমটো বহুত লাভজনক হয় বন্ধুসকল। এইডাল বিশেষকৈ বালি মাটিৰ কাৰণে এনেকুৱা মেচিনৰ দ্বাৰা বেছি ভাল হয়। এইডাল দেখিছে পাইপডাল আমাৰ ঘৰৰ পিছ চাইডৰ পৰা তাতে মেচিন লগাই তাৰ পৰা বালিখিনি আৰু পানীখিনি টানি অনা হৈছে, আৰু এনেকৈ ঘৰৰ ভেটিত এডাল পাইপেৰে বালি আৰু পানী একেলগ কৰি পেলাই দিয়া হৈছে। আৰু লগতে এডাল পাইপ আছে, সেই পাইপডালে আপোনাৰ পানীখিনি বাহিৰ কৰি দিয়ে আৰু বালিখিনি ঘৰৰ ভেটিৰ ভিতৰত ৰৈ যায়। ভিডিঅ'টো বন্ধুসকল ইমানেই আছিলে। যদি আপোনালোকে নতুনকৈ ঘৰ আৰম্ভ কৰিব বিচাৰে বা কোনোবাই বনাব লৈছে, তেতিয়া এইটো ব্যৱস্থা কৰি চাব পাৰে। তেতিয়া আপোনালোকে খুব কম পইচাতে উপকৃত হ'ব ঘৰৰ ভেটি বনোৱাত। গতিকে আজিলৈ আহিছোঁ ইমানেই। আৰু এটা কথা ক'বলৈ থাকি গ'ল, যিটোক মই ভিডিঅ' বনালোঁ সেই ঘৰটো মোৰ নিজৰে ঘৰ। মই কিন্তু এইটো ব্যৱস্থাৰ দ্বাৰা বহুত উপকৃত হৈছোঁ। মই 21,000 টকাত ভেটিটো বনাব পাৰিছোঁ, কিন্তু মই বেলেগ ব্যৱস্থা লোৱা হ'লে মোৰ হয়তো 40-50 হাজাৰ টকা খৰচ হ'লহেঁতেন। ঠিক আছে, যদি ভিডিঅ'টো ভাল পালে চাই তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।